নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। তো আজি আমি এটা আইটেম বনাব গৈ আছোঁ, তো আপোনালোকে আমাৰ লগত ভিডিঅ'টো চাই থাকক। আজি মাছ বজাৰত আহিলোঁ মাছ ল'বলৈ, আৰু এইফালে আছে ডাঙৰ আজি স্পেচিয়েল কিবা এটা বনাব বোলে। এইফালে কলপাতটো দেখাই দিয়া তুমি। কলপাত লৈ আনিছোঁ, এতিয়া হাবিত বিচাৰি বিচাৰি কলপাত লৈ আনিছোঁ। এইফালে মাছ ল'ম, এতিয়া মাছ লোৱাৰ পিছত আজি কিছুৰ ডাঙৰ আইটেম হ'ব। এইটো চন্দা মাছ। এইটো আইটেমটো কেনেকুৱা হয় আপোনালোকে চাই থাকক, গম পাই যাব। আমাৰ কিছুদাৰ আইটেম আজি আমি মাছ চাছ আনিলোগৈ, আনি পেলাই পালোঁ। এতিয়া কি দিছে ইয়াত? এইটো মুচন্দৈ হয়, জলকীয়া দিছোঁ, তাৰপিছত এইটো হেৰি দিছোঁ, নহৰু দিছোঁ, মাছটোত নিমখ হালধি লগাই দিছোঁ। এতিয়া ধুনীয়াকৈ পেলাই দিম। এইটো তৰাপাত, আৰু আমি এইটো বাবা থানৰ ওচৰৰ পৰা তৰাপাত আনিছোঁগৈ আজি, বহুত দূৰ গৈ। আজি হাবিত গৈ আমি বনৰীয়া বহুতো শাক পাচলি আনিলোগৈ। তাৰপিছত এয়া কেনেকৈ মেৰিয়াই দিছে, ফটাৰ পাত আৰু এখন দি দিয়ক, নষ্ট নকৰিবা। বান্ধি পেলাই এতিয়া দি দিম। এইবিলাক তৰাপাত, এইবিলাক তৰাপাত এনেকৈ বান্ধি দিয়া হৈছে। এতিয়া টোপোলা ভাত, টোপোলা ভাতৰ নিচিনা এইটো ছিষ্টেমত বান্ধিব লাগে। বান্ধি পেলাই আমি তৰাপাতত এইটো কেৰাহীত দি দিছে। কেৰাহীখন অকণমান সৰু হৈছে নিচিনা লাগিছে মোৰ, কেৰাহীটো সৰু হৈছে। তাৰপৰা এনেকৈ ইয়াত দি দিছে, আৰু ইয়াৰ পাছত আকৌ ঢাকনা মাৰি দিব চাগে। এতিয়া দুটা হৈছে, আৰু এটা আছে। যিহেতু আমি তিনিটা ক্লাছ কৰি এজন আৰু এজন পিচটো দাদাই হালধি দিব এতিয়া। আমি কেৰাহীখনৰ পৰা আঁতৰাই পেলাই এইটো চৰুটো দি দিছোঁ। যিহেতু তাত অকণ অসুবিধা হৈছে, ইয়াত ভাল হৈছে, পূৰা গাপ খাই যাব। ওপৰফালে এখন ঢাকনা দি দিয়া হৈছে। এইফালে চাওক আমাৰ পাত সিজি আছে। এইটো মই এইফালে বনালোঁ কচু পাতত দিয়া টোপোলা, আৰু এইফালে দাদাই বনাই আছে এইটো স্পেচিয়েল আইটেম। আপোনালোকক দেখাই আছোঁ, চাই থাকক বঢ়িয়াকৈ। আৰু লাই পাত আছে, লাই পাত বইল কৰিম লাষ্টত বইল, লাইটো বইল হ'ব হয় নাই? কিমান আগবাঢ়িছে এতিয়া? আগবাঢ়িছে, হৈ আছে ন? পাতটো অকণ সিজিব লাগিব। আচ্ছা, বঢ়িয়া বঢ়িয়া, ভাল লাগিছে দেখি। এইফালে আকৌ মই এইটো ৰেডি কৰোঁ এতিয়া, এইটো বইল হ'ব। এইফালে কচু পাতত দিয়া, এইফালে এইটো বইল, লাই পাত বইল, আৰু এইফালে হৈ আছে আমাৰ মাছ বইল। এইফালে চুঙাটো চাওক, কিমান লম্বা চুঙা। আচ্ছা, দাদা এইটো হেভি চুঙা লগাম নহয়, সিজিব কি আজৰিয়ে হ'ল সিজি। কচু ঢেকীয়া আমাৰ চব ৰেডি হৈ গৈছে। ইয়াৰ লাই পাতৰ বইল, পিঁয়াজ এইবিলাক চব ৰেডি কৰি লৈছোঁ। এতিয়া ভাত খামগৈ। আৰু এইফালে আমাৰ এইটো স্পেচিয়েল আইটেম হৈ আছে, আৰু এইফালে এইটো আছে, আৰু এইটো উলিয়াম। চব ৰেডি হৈ গৈছে, চাওক। এইফালে আমি ভাত লৈ ল'লোঁ, এতিয়া আমি ভাত খাম। এইফালে পাতত দিয়া আমাৰ খুলি আছে, আমাৰ ডাঙৰ স্পেচিয়েল। তাৰপিছত ল'ৰাই ভাত আনিছে, ভাত তিনিটা এতিয়া বহি ভাত খাম। এই কাহিনী চকীখন লৈ ন, মাছৰ পিচ বঢ়িয়া সিজিছে। বঢ়িয়া। তাৰপৰা এইটো খুলিছে, টোপোলা খোলা হৈছে এতিয়া। মাছৰ টোপোলা এটা ৰখিবই পৰা নাই, খালেই। এইফালে আমাৰ এইটো এটা চিষ্টেমেটিক চালাড, এইফালে এইটো এইটো কচু, এইটো লাই পাত। এইটো বনাই পেলাই আপোনালোকে খাই চাব কেনেকুৱা লাগে। বঢ়িয়া না, মজা। এতিয়া আমি ভাত খাওঁ। তো ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। এদিন বনাই মেলি খাই চাব। ধন্যবাদ। Yeah.